আজি আমি আলোচনা কৰিম ইণ্ডিয়া আৰু ইংলেণ্ডৰ প্ৰথমখন ওডিআই মেটছৰ প্লেইং 11ৰ বিষয়ে। ইণ্ডিয়া আৰু ইংলেণ্ডৰ প্ৰথমখন ওডিআই মেটছ আৰম্ভ হ'ব 12 জুলাই 2022 চনৰ পৰা আৰু নম্বৰ 1ত খেলিব ৰোহিত শৰ্মা, নম্বৰ 2ত আহিব কে ৰাহুল, নম্বৰ 3 বিৰাট কোহলি, নম্বৰ 4 শ্ৰেয়াছ আয়াৰ, নম্বৰ 5 ঋষভ পন্ত, নম্বৰ 6 হাৰ্দিক পাণ্ডিয়া, নম্বৰ 7 দিনেশ কাৰ্তিক, নম্বৰ 8 ৰবীন্দ্ৰ জাদেজা, নম্বৰ 9 শাৰ্দুল ঠাকুৰ, নম্বৰ 10 যুজৱেন্দ্ৰ চাহাল আৰু 11 নম্বৰত খেলিব জাসপ্ৰীত বুমৰাহ। এনেকুৱা ধৰণে হ'ব ইণ্ডিয়াৰ প্লেইং 11সমূহ। আৰু ইংলেণ্ডৰ প্লেইং 11সমূহ হৈছে নম্বৰ 1 জেছন ৰয়, নম্বৰ 2 ফিল চেল্ট, নম্বৰ 3 জনি বেয়াৰষ্টো, 4 লিয়াম লিভিংষ্টন, নম্বৰ 5 ইয়ন মৰ্গান, নম্বৰ 6 জছ বাটলাৰ, নম্বৰ 7 বেন ষ্ট্ৰোক, নম্বৰ 8 মইন আলী, নম্বৰ 9 জফ্ৰা আৰ্চাৰ, নম্বৰ 10 মাৰ্ক উড, নম্বৰ 11 আদিল ৰাছিদ। এনেকুৱা ধৰণে হ'ব ইণ্ডিয়া আৰু ইংলেণ্ডৰ প্লেইং 11সমূহ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।